জনধন একাউণ্ট এটা এনেকুৱা একাউণ্ট য'ত ডাইৰেক্টলি আজিকালি ছাবচিডি পইচাখিনি বেনিফিচিয়াৰী একাউণ্টত ক্ৰেডিট হৈ যায় কিন্তু আপোনালোকে জানেনে জনধন একাউণ্টত 3 টাইপছ অফ জনধন একাউণ্ট আছে আৰু সেই 3টা টাইপে জনধন একাউণ্টত এটাৰ পিছত এটাকৈ আমি খুলিব পাৰোঁ বা নিজৰ এটা জনধন একাউণ্ট এই 3 টাইপছ অফ জনধন একাউণ্টত আমি কনভাৰ্ট কৰিব পাৰোঁ যাতে আমাৰ উইথড্ৰল লিমিট আৰু আমাৰ ডিপজিট লিমিট সময়ে সময়ে বাঢ়ি যায় আজি এই ভিডিঅ'ত মই আপোনালোকক সেই 3 টাইপছ অফ জনধন একাউণ্টৰ বিষয়ে ক'ব ওলাইছোঁ আজি এটা ইনফৰমেশ্যন দি দিম যাতে আপোনালোকে নিজৰ হিচাপে নিজৰ ডকুমেণ্টেশ্যনৰ হিচাপে এই 3টা জনধন একাউণ্টৰ পৰা যিকোনো এটা জনধন একাউণ্ট খুলিব পাৰে আৰু যেনেকৈ আপোনালোকৰ ডকুমেণ্টেশ্যন হৈ যাব আপোনালোকে নিজৰ জনধন একাউণ্টটো এনেকৈ ধৰণে এটা ষ্টেপ আগুৱাই গৈ আপগ্ৰেড কৰি যাব পাৰে ইয়াত দুটা জনধন একাউণ্ট এনেকুৱা আছে যোনটো আমি সকলোবোৰ বেংকত যাই খুলিব পাৰোঁ কিন্তু তৃতীয়টো জনধন একাউণ্ট অনলি আমি ষ্টেট বেংকত যাই খুলিব পাৰিম তো বলক আজি এই ভিডিঅ'ত আমি জানি লওঁ কি হয় এই 3 প্ৰকাৰৰ জনধন একাউণ্ট सबसे फास्ट जनधन योजना अंडर जो आम जनधन एकाउंट खुलिब पारो हे जनधन एकाउंट होइसे स्मॉल बा छोटा बचत एकाउंट ये छोटा बचत बा स्मॉल जनधन एकाउंट होइसे हे व्यक्तिर कारणे जार उसरत एकुए डकुमेंट नाइ माने आधार कार्ड नाइ पेन कार्ड नाइ वोटार आईडी नाइ आरो हे हकल मानुहे गय एटा एकाउंट जिरो बैलेंस एकाउंट खुलिब पारे आरो हे जिरो बैलेंस एकाउंटके स्मॉल एकाउंट बुली कोआ হয় এই स्मॉल एकाउंट खुलिबले जी कोनो व्यक्तिये गय बैंकत एटा सिम्पल एप्लिकेशन दिले तेखेतकलक एटा स्मॉल एकाउंट खुली दिबो किन्तु स्मॉल एकाउंट खोलार उइदिन 1 ईयर आमी निजर प्रॉपर डकुमेंट दी हे स्मॉल एकाउंटक नॉर्मल जनधन एकाउंट माने जिरो बैलेंस एकाउंटत कन्भार्ट करिब লাগিব নহলে এক বছৰৰ পিছত এই যে स्मॉल एकाउंट खुलिसु हे स्मॉल एकाउंट इनऑपरेटिव হৈ যাব আৰু इनऑपरेटिव হৈ যোৱাৰ পিছত আমি পইচা ডিপোজিট কৰিব নোৱাৰো আৰু উলাব নোৱাৰো মানে এই একাউন্ট ফ্ৰিজ হৈ যাব মনত ৰাখিব स्मॉल एकाउंट খোলাৰ উইদিন 1 ईयर আমি নিজৰ ডকুমেন্টেশন প্ৰেজেন্ট কৰিবই লাগিব যাতে আমাৰ যি स्मॉल एकाउंट হয় হে स्मॉल एकाउंट এটা জিৰো बैलेंस একাউন্টলৈ কনভাৰ্ট কৰি দিয়া যায় स्मॉल एकाउंटत आमी मैक्सिमाम 50,000 टका लके डिपॉजिट राखिब पारो आरो आमी एटा माहत मैक्सिमाम 4 बारे विथड्र करिब पारो आरो हे 4 बारर टोटल अमाउंट मिलाय 10,000 के ऊपर आमी विथड्र करिब नोवारो स्मॉल एकाउंटत आमी ओनली 50,000 डिपॉजिट आरो 10,000 विथड्र ले करिब पारो आरो हे स्मॉल एकाउंटत आमी एकु प्रकारर एटीएम कार्ड बा बेलेग एकुए प्रोडक्ट नापाओ ओनली एकाउंट खुली যাব আৰু একাউন্টত আমি বেংকত গৈ লেনদেন কৰিব পাৰিম দ্বিতীয় জনধন একাউন্ট হৈছে জিৰো ব্যালেন্স একাউন্ট বা নরমাল জনধন একাউন্ট যোনটো আমি বেংকত যাই এতিয়া খুলি আছো আমি সকলোৱে জানো এই জনধন একাউন্ট খুলিবলৈ আমি আধাৰ দিব লাগে বা যদি আধাৰ নাই তেতিয়াহলে পেন কাৰ্ড আৰু এটা ভোটাৰ আইডি কাৰ্ড দিব লাগিব আৰু সেই দুটা ডকুমেন্টেশন দি আমি নিজৰ জনধন একাউন্টটো খুলিব পাৰো জনধন একাউন্ট খোলাৰ পিছত আমাক এটা রূপে ক্রেডিট কার্ড ডেবিট কার্ড দিয়া হয় আৰু সেই রূপে ডেবিট কাৰ্ডৰ লগত 30,000 টকাৰ লাইফ ইন্সুরেন্স আৰু 1 লাখ টকাৰ লকে এক্সিডেন্টাল ডেথ ইন্সুরেন্স কভারেজ থাকে আমি ম্যাক্সিমাম ডিপোজিট কৰিব পাৰো 1 লাখ টকা লকে আৰু ম্যাক্সিমাম উইথড্ৰ কৰিব পাৰো ইয়াতো 10,000 লকে কিন্তু जी थार्ड जनधन एकाउंट আছে তাত আমি উইথড্ৰল আৰু যে ডিপোজিট এমাউন্ট আছে হে বাঢ়ি যাব কিন্তু তাৰ বিষয় যোৱাৰ আগতে অলপমান জিৰো ব্যালেন্স বা নরমাল जनधन একাউন্টৰ বিষয় আৰু অলপ কথা পাতিলো এই যে নরমাল जनधन একাউন্ট আছে তাত আমি সকলোবোৰ ফেসিলিটি পাই যাও বেংকিং ফেসিলিটি মানে যদি আমি বিচাৰো ইন্টারনেট বেংকিংও লব পাৰো কিন্তু নরমালি ইন্টারনেট বেংকিং বহুত বেংকে নিদিয়ে আমি চেকবুক এটো একাউন্টত লব পাৰো যদি আমাৰ যি লেনদেন আছে হে লেনদেন ভাল হয় তেতিয়া হলে হে আমি এটা চেকবুক এপ্লাই কৰিব পাৰো হে একাউন্টৰ এগেইনষ্টত ওভাৰড্ৰাফ্ট ফেসিলিটি আছে 10,000 টকা লকে কিন্তু মহিলা সদস্যকে দিয়া হয় আৰু যিমানখিনি সাবসিডি পইচা আহে গভৰ্ণমেণ্টৰ দ্বাৰা নরমালি এই জনধন একাউন্টতে ক্ৰেডিট কৰি দিয়া স্মল একাউন্টতো ক্ৰেডিট কৰে কিন্তু স্মল একাউন্টত অকল অলপমান তো ৰেস্ট্ৰিকশন আছে কিন্তু এই নরমাল জনধন একাউন্টত একো ৰেস্ট্ৰিকশন নাই তো জনধন একাউন্ট এটা নরমাল জনধন একাউন্ট যাত উইথড্ৰল লিমিট আছে আৰু ডিপোজিট লিমিট আছে কিন্তু যদি আমি এজন এনেকুৱা ব্যক্তি হয় যাৰ উইথড্ৰল আৰু ডিপোজিট লিমিট অকন এক্সিড হৈ গৈছে আৰু এটা জনধন একাউন্ট আমি মেইনটেইন কৰিব বিচাৰিছো তেতিয়া হলে আমি তৃতীয়টো জনধন একাউন্ট খুলিব পাৰো যি অনলি এণ্ড অনলি ষ্টেট বেংক অফ ইণ্ডিয়াতে খোলা হয় তৃতীয় জিৰো ব্যালেন্স একাউন্ট যি আমি ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ খুলিব পাৰো আন্ডাৰ জনধন স্কিম হেয়া হৈছে SBI স্পেশাল টাইনি ওডি একাউন্ট মানে
স্পেচিয়েল টাইনি OD একাউণ্ট একো নহয়, নৰ্মেল জনধন একাউণ্টৰ নিচিনাই হয়, কিন্তু ইয়াত আমাৰ যি ডিপ'জিট লিমিট আৰু উইথড্ৰ লিমিট ইয়াত বহুত বেছি। ইয়াত আমি ডিপ'জিট লিমিট 2 লাখ টকালৈকে থ'ব পাৰোঁ নিজৰ একাউণ্টত, আৰু মেক্সিমাম আমি উইথড্ৰ কৰিব পাৰোঁ পাৰ ডে 20,000 টকালৈকে ATM কাৰ্ডৰ পৰা বা বেংকত গৈ, যোনটো নৰ্মেল ছেভিং একাউণ্টতো সেয়াই লিমিট ৰখা হৈছে। তেতিয়াহ'লে স্পেচিয়েল টাইনি একাউণ্টটো আমি যদি বিচাৰোঁ আমাৰ নৰ্মেল জনধন একাউণ্টটো আমি তাত কনভাৰ্ট কৰি দিব পাৰোঁ, বা ডাইৰেক্টলিও আমি খুলিব পাৰোঁ প্ৰপাৰ ডকুমেণ্টেশ্যন দি। যি ডকুমেণ্টেশ্যন আমি জনধন একাউণ্ট দি নৰ্মেল জনধন একাউণ্ট বা জিৰ' বেলেঞ্চ একাউণ্টটো খুলিবলৈ লাগে, ঠিক একেই ডকুমেণ্ট লাগে স্পেচিয়েল টাইনি OD একাউণ্টটো খুলিবলৈ ষ্টেট বেংক অফ ইণ্ডিয়াত। এই স্পেচিয়েল টাইনি OD একাউণ্টটো খোলাৰ মানে খোলে সেইসকল ব্যক্তিয়ে যাৰ উইথড্ৰল আৰু ডিপ'জিট লিমিট অলপ বেছি আৰু যি গভৰ্ণমেণ্টৰ ছাবচিডি এমাউণ্টটো এনজয় কৰিব বিচাৰে। তেতিয়াহ'লে যদি আপোনালোক এজন এনেকুৱা ব্যক্তি হয় যি উইথড্ৰল লিমিট অকণ বেছি ৰাখিব বিচাৰিছে, তেতিয়াহ'লে SBIত গৈ এটা স্পেচিয়েল টাইনি OD একাউণ্ট খোলক, বা নৰ্মেলি যদি আপোনালোকে নৰ্মেল ছেভিং একাউণ্ট এটা মেইনটেইন কৰিব বিচাৰিছে, তেতিয়াহ'লে যি জিৰ' বেলেঞ্চ একাউণ্ট আছে সেয়া আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট একাউণ্ট। তো এই 3টা জনধন একাউণ্ট এটা ষ্টেপ আগুৱাই যায়। মানে প্ৰথমতে আমি যদি স্মল ছেভিং একাউণ্ট খোলোঁ, স্মল একাউণ্ট এটা খোলোঁ, তেতিয়াহ'লে 1 বছৰৰ পিছত আমি প্ৰপাৰ ডকুমেণ্টেশ্যন দি নৰ্মেল বা জিৰ' বেলেঞ্চ একাউণ্টলৈ কনভাৰ্ট কৰিব পাৰোঁ, যি নৰ্মেল জনধন একাউণ্ট। আৰু তাৰপিছত যদি আমাৰ উইথড্ৰল বা ডিপ'জিট লিমিট বঢ়াব লাগে, তেতিয়াহ'লে আমি SBIত স্পেচিয়েল টাইনি OD একাউণ্টতো কনভাৰ্ট কৰিব পাৰোঁ। এই 3টা ষ্টেপ এটা বাই ষ্টেপ কৰিলে আমাৰ যি স্মল একাউণ্ট সেয়া আপগ্ৰেড হৈ স্পেচিয়েল টাইনি OD একাউণ্টলৈ কনভাৰ্ট হৈ যায়। আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে নতুন কিবা ইনফৰমেশ্যন পালে, আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন তুৰন্ত আপোনালোকে পাই যায়। ব'লক লগ পাম নিজৰ নেক্সট ভিডিঅ', তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ।